হাই ফ্ৰেণ্ডছ, মই মনোজ শইকীয়া আজি এটা নতুন ভিডিঅ'ত আপোনালোকৰ সন্মুখলৈ আকৌ এবাৰ আহিছোঁ। আজি মানে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। এক্সাইটেড মানে আমি যিখিনি মিডল ক্লাছ ফেমিলিৰ লগত বিলং কৰোঁ, আমি ধৰিছোঁ 100 টকীয়া হওক বা লাখ টকীয়া হওক বস্তু এটা অনাৰ আগত আমি বহুত বেছি এক্সাইটেড হৈ থাকোঁ। তো ধনী মানুহখিনি কোৱা নাই বাৰু, আমি মিডল ক্লাছ ফেমিলিখিনিৰ কথাহে কৈছোঁ। তো বলকচোন মই কিহৰ কাৰণে এক্সাইটেড হৈ আছোঁ দেখাইছোঁ, ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। এতিয়া মানে মই আহিছোঁ আপোনাৰ ডেলিভাৰী বয়ৰ যিটো ফ্লিপকাৰ্টৰ তাক লগ কৰিবৰ কাৰণে। সি মোবাইল টিপি ৰখি আছে মানে মোৰ কাৰণে। তো তাক লগ কৰিলোঁ, লগ কৰি পেলাই মোৰ যিটো এক্সাইটেড বস্তু সেইটো ল'লোঁ, লৈ পেলাই আকৌ এতিয়া আমি ঘৰলৈ ঘূৰি আহিলোঁ। এতিয়া মই আহি ঘৰ পাই গ'লোহি। মানে মই যিটো বস্তুৰ কাৰণে এক্সাইটেড হৈ আছিলোঁ বৰ্তমান মানে ফাইনেলি সেইটো বস্তু মই পাই গ'লোঁ। এতিয়া বলকচোন আপোনাক বস্তু দেখাবলৈ লৈছোঁ, মানে যিটো অতি ট্ৰেণ্ডিঙত চলি আছে। আপুনি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিম বুলি ভাবিলেও আউট অফ ষ্টক, আৰু সেইটোৱে হৈছে এইটো মট' X14 নিউ। এতিয়া বলকচোন এইটো আমি আনবক্সিং কৰোঁ। আনবক্সিং মানে আপোনাৰ যিটো মোবাইল এইটো মট' X14 নিউ, এইটো বোলে পানীত জুবাই মেলিও ভিডিঅ' কৰিব পাৰি, কোনো প্ৰব্লেম নাই বোলে, ৱাটাৰপ্ৰুফ আছে। তো খালি আজি পানীত জুবাই নেদেখাওঁ, আনবক্সিং কৰিম খালি। নতুন মোবাইলটো মই পানীত জুবাই দেখাব নোৱাৰোঁ বাৰু। বলক আৰম্ভ কৰিছোঁ। এতিয়া ফটাফট আনবক্সিং কৰি লওঁ, মানে খুলি চাই লওঁ আৰু ইয়াৰ ভিতৰত মানে কেনেকুৱা আহিছে আৰু কিবা ডেমেজ চেমেজ আহিছে নি, নোখোলালৈকে শান্তি নালাগেতো। ফটাফট আনবক্সিং কৰিছোঁ। প্ৰথম আপোনাৰ এটা ওলালে আপোনাৰ টাইপ চি টু টাইপ চি চাৰ্জাৰ, 60 ৱাৰ্ডৰ আপোনাৰ চাৰ্জাৰ হয়তো। 5000 মেগাহাছ বেটেৰী আছে ইয়াত। ব্লেক বিউটি, ব্লেক কালাৰটো ভাল লাগে কাৰণে মই ব্লেক অৰ্ডাৰ দিছিলোঁ। এতিয়া পটাপট মানে অন কৰি চাওঁ, নহয় অন হ'ল বাৰু। অন হয়নে নহয় আকৌ প্ৰথম আনিছোঁতো, অনলাইনত অনা বস্তু। গাইছ আনবক্সিং আমাৰ হৈ গ'ল। এতিয়া আপোনাৰ মোবাইলৰ লগত এটা আপোনাৰ বেক কভাৰো দিছে। তো আজিকালি মোবাইলৰ লগত চাৰ্জাৰোতো নিদিয়ে, এইটো মোবাইলত আপোনাৰ চাৰ্জাৰ দিছে, বেক কভাৰ দিছে, বহুতখিনি বস্তু দিছে ন। আপোনাৰ মোবাইলৰ দামো ইমান বেছি নহয়, কিন্তু ফেচিলিটি আপোনাৰ বহুতখিনি দিছে। তো এইটো আপোনাৰ IP68, মানে মোবাইলটো দেখিছে কিমান ধুনীয়া কাৰ্ভ ডিছপ্লে। IP68 মোৰ আপোনাৰ পানীত জুবিয়াই পেলাই ভিডিঅ' কৰিব, পানীত মানে ভৰাই দিব পাৰি। তেনেকুৱা দেখিছোঁ আৰু ভিডিঅ'ও দেখিছোঁ মই, কিন্তু মইতো নতুন আনিছোঁ আৰু সেইটো কৰি নেদেখুৱাওঁ বাৰু। তো আপোনাৰ 5000 মেগাহাছ বেটেৰী, তাৰপৰা 15 মেগাপিক্সেল কেমেৰা আপোনাৰ লগত আপোনাৰ উইথ OIS আছে। তো OIS মানে গম পাই নহয়। তো আপোনাৰ ধৰিছোঁ যিটো আপুনি ভিডিঅ' কৰিব, আপোনাৰ আমি বাইকত গৈ থাকিলে ভিডিঅ' কৰিলে মানে মোবাইলটো কপি যায়, তো ষ্টেবিলাইজেশ্যনটো ইয়াত আপোনাৰ কণ্ট্ৰল কৰিব পাৰিব, সেইটো চিষ্টেম আছে। মানে ফেচিলিটি বহুত দিছে। আৰু আপোনাৰ টেকনিকেল চেনেল নহ'লেতো মই গোটেইখিনি আপোনাক ধুনীয়াকৈ বুজাই দেখাই দিলোঁহেঁতেন, কিন্তু আপোনাৰতো আৰু টেকনিকেল চেনেল নহয় সেইকাৰণে আপোনাৰ আনবক্সিং কৰি আৰু এটা আপোনাৰ মোবাইলটো সাধাৰণ ডেমো এটা দিছোঁ আৰু। তো মোবাইলটো দেখিছে নহয়, বেক চাইডটো বেক পেনেল কিমান ধুনীয়া, তো ফ্ৰণ্টটো কাৰ্ভ ডিছপ্লে। মই আপোনাৰ অফাৰতে আনিছোঁ বহুত বৰ্তমান। আৰু আপোনাৰ ফিংগাৰপ্ৰিণ্টছটো আছে, আপোনাৰ ফ্ৰণ্টত আছে ফিংগাৰপ্ৰিণ্টছ। তো আৰু আমিতো বহুতে যিখিনি ৰিয়েলমি, ভিভ', অ'প' আমি বহুত যিখিনি মোবাইল চলাওঁ সেইখিনি চব আপোনাৰ মেড ইন চাইনা হয়। কিন্তু এইটো মটৰলা আছে মেড ইন ইণ্ডিয়া। তো ইণ্ডিয়াতে থাকোঁ যেতিয়া ইণ্ডিয়া এটা মোবাইল চলাইছোঁ, আৰু এবাৰ চলাই চাওঁ কেনেকুৱা নহয়, কেনেকুৱা লাগে। আগতে একদম মানে যেতিয়া আমাৰ প্ৰথম মোবাইল লৈছিলে, কিপেডৰ মোবাইল লৈছিলে পাপাই, তো এটা মটৰলাই লৈছিলে। সেইটো বহুত দিন চলোৱা হ'ল। এতিয়াও বৰ্তমান বিচাৰিলে ওলাব, মোবাইলটো বেয়া হৈ গ'ল আৰু, কিপেডৰ মোবাইল আছিলে। তো ছেকেণ্ড আপোনাৰ নেক্সট আপোনাৰ এইটো মোবাইল লৈছোঁ মটৰলা। এইটো আপোনাৰ মানে এইটো মটৰলাটোৱে হয় ন, খালি এইটো আপোনাৰ ইণ্ডিয়াৰ ব্ৰেণ্ড হয় আৰু। তো ইণ্ডিয়াৰ ব্ৰেণ্ডৰ মোবাইল এটা চলাইছোঁ। আপোনালোকে চলাব, মোবাইলটো বেয়া নহয় কিন্তু বহুত স্মুথ, আপোনাৰ চলাবলৈও ভাল পাব। আপোনাৰ নেটৰ পৰা ধৰি বহুতখিনি। এইটো IP16, এইটো দেখিবই নহয় আপোনাৰ এই ফ্লিপকাৰ্টত গৈ পেলাই ডিটেইলছখিনি মাৰি চালে গম পাব মোবাইলটো। আপোনাৰ কালাৰো পায় 3টামান। তো 256 GBটো মানে মই অৰ্ডাৰ দিব নোৱাৰিলোঁ, তো আউট অফ ষ্টকে এতিয়াও হৈ আছে। 128টোকে পালোঁ, সেইটোকে আপোনাৰ অৰ্ডাৰ দিলোঁ, আনিলোঁ আৰু। তো মিডিয়াটেক ডাইমেনচিটি 730 68, তাৰপিছত আপোনাৰ 5G ছাপৰ্ট, তাৰপিছত আপোনাৰ বহুতখিনি আছে আৰু চলাবলৈ। আৰু ইয়াৰ এক্সপিৰিয়েঞ্চটো বাৰু মই চলাই পেলাই চাওঁ আৰু কেনেকুৱা লাগে কি কথা। তাৰপিছত বাৰু মাজতে এটা এক্সপিৰিয়েঞ্চৰ এটা ভিডিঅ' এটা আপোনালোকক বনাই দেখাম বাৰু, ইমান ধুনীয়া মানে। বাৰু আজিলৈ আপোনাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ চেনেলটো চাই থকাৰ বাবে ধন্যবাদ বহুত। কিন্তু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাৰিলে এটা আপোনাৰ শ্বেয়াৰো কৰি দিব। ধন্যবাদ।